নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো নিশ্চয় ভালে আছে আৰু মোৰো ভালেই। মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বৰ আচৰিত ধৰণৰ লগতে চাবলগীয়া আৰু লগতে খুব ভাল লগা এখন বিশেষ পূজাৰ বিষয়ে জনাম বুলি ভাবিছোঁ আৰু লগতে দেখুৱাম বুলি ভাবিছোঁ। সেয়া হৈছে বৰখেলীয়া ভকতসকলৰ ভকত সেৱা। ব'লকচোন দেখুৱাই গৈ থাকোঁ আৰু লগতে জনাই থাকিম কেনেকুৱা নিয়মবোৰ, কি কথা বতৰা। চাই থাকক। এয়া আচলতে পূজাৰ আগত বিভিন্ন ধৰণৰ বিভিন্ন ভাও ধৰে আৰু এনেকৈ ফূৰ্তি কৰে। ইফালে কুৰুলি বজাই থাকে, শিৱ হয়, পাৰ্বতী হয়, ভালুক হয় আৰু এয়া ভাৰ বান্ধি প্ৰসাদসমূহ কিছুমানে লৈ আহে